দেৱীজ ডিজাইন এণ্ড ব্লগলৈ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজি এটা DIY ভিডিঅ' লৈ আহিছোঁ। যিহেতু মই ফেব্ৰিক পেইণ্ট কৰোঁ, পেইণ্টৰ খালী বটলবিলাক এনেই থাকে। ভাবিলোঁ তাৰেই কিবা এটা বনাওঁ। ৰঙৰ খালী বটলটো ভালকৈ ধুই ৰংবোৰ আঁতৰাই লৈছোঁ আৰু তাত ব্ৰাছৰ সহায়ত ক'লা ৰং বলাইছোঁ। ৰংখিনি লগোৱাৰ পিছত কিছু সময়ৰ বাবে ৰংখিনি শুকুৱাবলৈ দিম। মনটোক ভাল লগাবলৈ যিবোৰ কাম কৰোঁ, ভাবিলোঁ সেইবোৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু আপোনালোকো মোৰ পৰিয়াল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাব। আৰু যদিহে ভাল পায় তেন্তে অকণমান মৰম দি যাব। মানুহৰ জীৱনত কিমান ঘাত প্ৰতিঘাত থাকে, দুখ কষ্ট থাকে। এই সকলোৰ মাজত মনটো সুস্থ কৰি ৰখাটো খুবেই প্ৰয়োজন। হাজাৰ ব্যস্ততাৰ মাজতো অকণমান সময় নিজৰ বাবে উলিয়াব লাগে। মনটোৱে ভাল পোৱা কামবোৰ কৰিব লাগে। মনটো ভালে থাকিলে শৰীৰটো ভালে থাকে আৰু নতুন উদ্যমেৰে দৈনন্দিন কামবোৰ কৰিব পাৰি। সেয়ে অকণমান নিজক সময় দিয়ক, নিজৰ বাবে সময় উলিয়াওক, মনটোক ভালে ৰাখক। এতিয়া ৰংখিনি কৰি সম্পূৰ্ণ হোৱাৰ পিছত অকণমান সময় শুকুৱাবলৈ দিম। ৰংখিনি শুকোৱাৰ পিছতহে বাকী কামবিলাক কৰিব পৰা যাব। ৰংখিনি শুকোৱাৰ পিছত বগা ৰঙেৰে সৰু সৰুকৈ ফুল আঁকিছোঁ। বৰ বিশেষ এটা ভাল হোৱা নাই বাৰু, তথাপিও এনেকৈ কাম চলি যাব। পেলনীয়া কিছুমান সামগ্ৰীৰ দ্বাৰাও আমি বিচাৰিলে ভাল লগাকৈ কিবা এটা ৰূপ দিব পাৰোঁ। আমাৰ সকলোৰে ঘৰত এনেকুৱা ঢেৰ পেলনীয়া বস্তু ওলায়। এই পেলনীয়া বস্তুবিলাকৰ পৰা আমি ভাল লগা নানা ধৰণৰ বস্তু তৈয়াৰ কৰি ল'ব পাৰোঁ। আগতে মা আইতাহঁতে পেলনীয়া সামগ্ৰীবোৰো ব্যৱহাৰ উপযোগী কৰি লৈছিল। মুখত লগোৱা ক্ৰীমৰ টেমাটোৰ পৰা হৰলিক্স বা চকলেটৰ টেমাটোলৈকে। মুখত লগোৱা ক্ৰীমৰ টেমাটো ধুই পখালি চূণ থবৰ বাবে হৰলিক্স বা চকলেটৰ টেমাটো চেনি, দাইল, চাহপাত, আটা ইত্যাদি থ'বলৈ। আৰু আজিকালি এনজাইটি বা ডিপ্ৰেশ্যনত ভোগা লোকসকলৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কামবোৰে থেৰাপিৰ কাম কৰে। বগা ৰঙেৰে অঁকা বুটাবোৰৰ মাজত হালধীয়া ৰঙেৰে একোটাকৈ ফুট দি গৈছোঁ। আৰু এনেকৈ ফুলদানি এটা তৈয়াৰ হৈ গ'ল। ইয়াত ক্লিয়াৰ বাৰ্নিছ খুৱাই দিব পাৰে, চাইন কৰিব, কিন্তু নিদিয়াকেও ধুনীয়া লগা হৈছে। ভালে থাকক আৰু আপোনালোকৰ অকণমানে মনটোক ভালে ৰাখক। নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় মহাকাল।